Pini ni rongethe difualong APHLC mass joining camp 6 schedules awareness program amai paman pon. Laso along alohi sarpo aman pen kachitong dun. Sipsakor MLA akhel gogoi lapen APHLC TDP pen joining tikatha Bikram Hanse Rajesh Tiso Horsing Timum Pendanglok Penang Man kithe giding atum chitong dun se my RDP dun. Laso along kachitong dun bang Suri phosu se aradatum chitong dun. Laben BGP along penchi o se bang phokep so se aradatum APHLC asong along chipok dun. সেইডোখৰলৈ গৈ দেখিছোঁ যে তাত কিছুমান পকাৰ ৱাল বনোৱা হৈছে। মই সুধিলোঁ আৰে ভাই পাহাৰৰ ইমান ওপৰত ইয়াত কোনে কাৰ মাটি দখল কৰিব ইমান ধুনীয়া পকাৰ ৱাল বনাইছে? মই কেলৈ বনাইছে? কৈছে এইটো 1000 বিঘা মাটি এইটো যে দিবলৈ লৈছে এইডোখৰতে দিবলৈ লৈছে নেকি এনেকৈ কৈ আছে মানুহে। বোলো হয় নেকি কেলৈ? তাৰপিছত বোলে অলপ দূৰ আগবাঢ়ি গ'লোঁ। আগবাঢ়ি যোৱাৰ পাছত দেখিছোঁ কিছুমান এনেকৈ শ্লোপ কাটি আছে, টেৰেছ কাটি কাটি তাত কি লগাইছে কিছুমান টাইলছ লগাই আছে ধুনীয়া গোটা গোটা টাইলছ। সেইটো টাইলছ মই আগতে দেখাই নাই। মই বোলো এইটো টাইলছ কেলৈ লগাইছে ইয়াত? কৈছে এইটো টাইলছ লগাইছোঁ আমি ইয়াত ট্ৰেকিং কৰিম। মই বোলো কেলৈ? বোলে নহয় এইটো আমি আনিছোঁ কাঞ্চনজুৰি চাহ বাগিচাৰ আমাৰ CMৰ যিখন চাহ বাগিচা আছে চাহ বাগিচাৰ কাঞ্চনজুৰি চাহ বাগিচাৰ যিটো ৰিজৰ্ট বনাই আছে তাতে তলত থকা টাইলছবিলাক আমি লৈ আহিছোঁ। মেডামে আমাক দিছে ইয়াতে টেৰেছ ক্ষেত্ৰতে একেটা ঘটনা ঘটিছে। তেওঁলোকৰ লগতে ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলাৰ কথা আছিলে কংগ্ৰেছে গতিকে এইবাৰ 2024 যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে কংগ্ৰেছ সকলো মিত্ৰজনৰ প্ৰতি মই আহ্বান জনাইছোঁ যাতে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ আমি কৰিব পাৰোঁ। মানে কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমি সকলোবিলাকে APHLC যিটো দল আছে আমাৰ কংগ্ৰেছ দল, ৰাইজৰ দল, অসম আমাৰ যিটো বাৰ্তাৰ ৰাজনৈতিক দল আছে তাৰ লগত আপোনাৰ কাৰ্বি আংলঙৰ যিটো আমাৰ স্থানীয় দল APHLCৰ লগত ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব খোজোঁ যাতে ঐক্যবদ্ধ হৈ আমি BJP দলক পৰাভূত কৰিব পাৰোঁ। মই আশা কৰিম যে জে.আই. কাছাৰৰ নেতৃত্বাধীন APHLC ৰাইজৰ দল, অসম কংগ্ৰেছ দল আৰু অন্যান্য আমাৰ ঐক্যবদ্ধভাৱে আমি পাহাৰীয়া জিলাখনত BJP দলক পৰাভূত কৰিব পাৰিম।